গুড মৰ্নিং গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। চ' আজি আমাৰ শ্বিলঙত 2 নম্বৰটো দিন। আজি আমি ইয়াৰ পৰা ওলাই গৈ আছোঁ, মানে চেৰাপুঞ্জীৰ ফালে যাম। চেৰাপুঞ্জীত মানে শুনিছোঁ যে বৰষুণ মাৰি আছে, তথাপিও উপায় নাই, মানে এইকেইটা চেৰাপুঞ্জীত যাবই আৰু। বৰষুণ মাৰি থাকিলে নাযাওঁ দেচোন, কিন্তু হ'লে ইচ্ছা আছে। ইমান দূৰ জেগা, ইমান মানে কষ্ট কৰি চলি পলি এৰি থৈ আছো, অলপ চাবা ইচ্ছা যায়। চাই লওঁ কি হয়। দেখাম দে আৰু ভাল বেয়া চবখিনি। আমাৰ গাড়ীত পুৰা একদম লাগেজ বান্ধা ৰেডি ক্লিয়াৰ। বাকী ইয়াতে ওলাই গ'ল, বলক এতিয়া গৈ থাকোঁ। মানে কি দেখা পাওঁ, আমাৰ মানে ডাইৰেক্ট ডেষ্টিনেশ্যন নাই, মানে যিখিনি ৰাস্তাত মানে ভাল ভিউ পইণ্ট পালে তাতে ৰখিম, তাতে ভিডিঅ' বনাম। পালো গাইছ আমি পুলিচ বজাৰ, এতিয়া মানে শ্বিলং পুলিচ বজাৰ, টাটা বাই বাই। আজি আমি ক'ত যাওঁ, কি কৰিম নিজে গম পোৱা নাই। মাথো আমি গাড়ী লৈছো, আমি ৰেডি হৈছো, আৰু আমি তেনেকে গৈ আছো। তেনেকে গৈয়ে থাকিম আৰু কি কৰো কি নকৰো চবখিনি দেখামেতো, যিহেতু মানে ভিডিঅ' কৰাই মানুহ দেখাই থাকিম, আপোনালোকে চাই থাকিব। ঠাণ্ডা বতাহ তাতে, ঠাণ্ডা বতাহ তাতেতো নহয়। কি বকো দিলে মোকো পাব, মোক ইয়াতে কয় বাকীকেইটা দে। আৰু শ্বিলং কিছিলা শ্বিলং শ্বিলং পুলিচ বজাৰ, টাটা বাই বাই। আজি আকৌ যাম বেলেগ এখন ঠাইত, তাতে ৰুম বুক কৰিম, ৰাতি তাতে থাকিম। কিবা চাবা পাক নাপাক, কিন্তু গাইছ যামে, সিজি হলেও যাম। মাত নহওক যাওঁতো যামে, কি ক গাইছ? মোক তাৰমানে ভানে গুগল মেপ বোলে দে দি চাই থাকিবা দে, আৰু অলপ ভুল হলে মোক ভূমি গালি পাৰে। সেইকাৰণে মই বাবুৰ লগতো ধনৰ লগত ধৰি মই আমাৰ ভাইটিৰ লগত জয় এতিয়া বিন্দাছ। গাইছ বেগ চেগ বান্ধি আহিছো, বেগ মানে অলে পৰিব খুজিছে, এতিয়া আৰু আধা ৰাস্তাত ৰহি কেনে বেগ বান্ধি মানে আমাৰ বাবু দেখা পাইছে তাৰমানে চকুৰ পাৱাৰ, আমাৰ গোটেইকেইটা মানুহতকে চকুৰ পাৱাৰ বাবুৰ বেছি আছে। গাইছ ৰাতিপুৱাতে মই তাৰমানে পুলিচ বজাৰত মই ভাইটিহঁতৰ লগত গেলো, ধনে যোৱা নাছিল, মানে গাটো মানে অলপ বেয়া লাগি আছে, মাথাৰ বিষ গোটেই ৰাতি। কাৰণ যিহেতু আমি কালি বৰষুণত জিকছো, আৰু তাৰ পৰা মই মৰমতে আৰু ইগ্ৰ লৈ আহিছো, এতিয়াহে খাইছি, খাৱাই নাছিলে ৰাস্তাত থাকক। ৰাস্তাৰ মাজত এনেকুৱা সুন্দৰ মানে ধুনীয়া ভিউৰ মাজত ৰোল খোৱাৰ মজাই বেলেগ। ৰোল বুলি নহয়, যিকোনো হাঁহ বস্তু মানে ভিউৰ মাজত খাই ভাল লাগে। সেইকাৰণে তাই মোক খাবৰ কাৰণে লৈ আহিছে। মই ৰুমত খাৱা নাই, মই বোলো ৰাস্তাতে ৰখি খাম। তুমি মোক এতিয়া ৰাস্তাৰ মাজত ৰখি লৈছো। ৰেইনকোট পিন্ধিব লাগে, বৰষুণ বেছি। তেতিয়া মানে আমি শ্বিলং পিকত আহিছো, ইয়াতে এটা ধুনীয়া লোকেশ্যন আছে। এই লোকেশ্যনটোত তাই ৰিলচ বনোৱাৰ কাৰণে আমি গৈছো এই লোকেশ্যনত। কিন্তু আপোনাৰ এনে মেইনলি টুৰিষ্ট স্পট এইখিনি ঠাই নহয় বাৰু। এইপিনে আগত যাব লাগে, আগৰ পৰাই মানে ইহঁতৰ গাড়ী লৈ পেলাই যাব লাগে টুৰিষ্ট স্পটলৈকে। আমি তালৈকে নাযাওঁ বুলি ভাবিছো, যিহেতু টুৰিষ্ট স্পটতো এনেকুৱা চাব লগা একো নাই, জাষ্ট খালি শ্বিলঙৰ ভিউটোহে চাব পাৰি, তাত বাহিৰে তাৰমানে একোৱেই নাই। সেইকাৰণে ইয়াতে আহিছো আৰু অলপ ৰিলচ চিলচ বনাও। বাকী সিহঁতে তাতে আছে, দোকান পোহৰ আছে ইয়াতে। এইকেইটা মেগী খাই। আৰু গাইছ ইয়াতে মানে যদি আপোনালোকে আহে তেনেহ'লে কেচ পইচা লৈ আহিব দিয়ক, কিন্তু ইয়াতে মোবাইলত নেটৱৰ্ক নাপায়েই আৰু। মই যিহেতু VI চিম ইউজ কৰোঁ, বেলেগটো নাজানো, কিন্তু VI চিম মোৰ বৰ্তমান ইমাৰ্জেঞ্চি লাগি আছে। সেইটো কাৰণত মানে বৰ্তমান একো খাব পৰা নাই, যিহেতু আমাৰ লগত কেচ পইচা নাই। এতিয়া ইয়াতে মানে অকণমান ৰিলচ বনাই পেলাই গৈ থাকো আৰু নেকি তাই না। মানে বাট চাচ পুৰা উলাই লৈছে আৰু তাই মানে গাইছ, আমাৰ মানে ইমিউনিটি চিষ্টেমটো ইমান মানে দুৰ্বল হৈ গৈছে, কি ক'ম আৰু। এইখিনি বেছি আপ নহয় বাৰু, অকণমান আপ। এইখিনি উঠি আহোঁতে মানে হালাত বয়া, কিন্তু এইখিনি উঠি আহি মানে এটা কি মজেদাৰ ভিউ। এইপিনে এটা আছে গাইছ, বতৰটো মানে একদম বয়া। আজি আপোনাৰ 18 জুলাই। ৱেডাৰ তাৰমানে নাহাটোৱে ভাল মোৰ হিচাপত। যদি আপোনালোকে আমাৰ নিচিনা বাইক লৈ আহিম বুলি ভাবি আছে, তেনে নাহাটোৱে ভাল। গাইছ, এটা ভাল ভিউ পইণ্টত আহিলে মানে ছোৱালী মানুহ আজিকালি ডেটত ৰিলছে মেইন। ইয়াতে আছে কেমেৰামেন, আৰু এইটো ভনীয়েকৰ মৰম, মানে বায়েকত থকা ভনীয়েকলৈ মৰম।
পাইছো মই নিজে গম নাপাওঁ যেনে ঠাণ্ডা 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 কঁপি আছো একোৱেই নাই আকৌ দেখাই পোৱা নাই এতিয়া চেৰাপুঞ্জীত আহিও এই অৱস্থা বৰষুণ ভয় লাগছি এতিয়া হোটেল চোটেলো সেনকে ভাল হোটেল পোৱা নাই ক'ব নোৱাৰছো দে আৰু চবেই দেখো কি ধুনীয়া ধুনীয়া জাগা দেখাই থাকে আমি একোৱে দেখা পোৱা নাই সেইটো দেখিছে না কি খালি ৰাইদুল নাই একো মই খাব লগা বস্তু একোৱেই নাই তাৰ পৰা খালি ফটো উঠা ৰেইনকোটটো পিন্ধছি তাতে ফটো উঠব নাপাওঁ ফটোই মেইন হৈছে ইয়াত এটা ৱাটাৰফল আছে বহুত চেৰি বগাই আহিব লাগে আধা বগাই আছো আৰু আধা ইফালে আছে তো মোবাইল কৰিলি শেষ গাইছ এতিয়া আহিলো মানে এটা ৱাটাৰফলত নামটো নাজানো কিন্তু আমাৰতো অৱস্থা দেখিছাই বৰষুণত জিকি জিকি ৰেইনকোট লাগে সেইকাৰণে ফটো চটো তুলিব পৰা নাই বাকী এইগিলা আমাৰ জানমনি শান্তি শান্তি ভয় লাগে ভাল বাকী ইমান ধুনীয়া ভিউ ওপৰৰ ফালেও যাব পাৰি ওপৰত যোৱা জাগা আছে বাকী তলত এইটো ৱাটাৰফল নেচাৰেল নে আৰ্টিফিচিয়েল গম নাপাওঁ বাকী এইপিনে যাব পাৰি ওপৰত এতিয়া এইপিনে ওপৰত গৈ আছো ওপৰত গৈ পেলাই চাওঁ কি আছে বাইক তলত থৈ আছো হেলমেট লৈ আছো এতিয়া ওপৰত যাই আছো তাই ওপৰত যাই আছে গাইছ ইয়াতে মেঘালয়খন কিন্তু বহুত ধুনীয়া বাট মানে বতৰটোৰ কাৰণে অলপ বেয়া লাগে আৰু বৰষুণৰ কাৰণে কিন্তু মেঘালয় ৱাও ক'ত যাওঁ তাইনা এইবিলাক মানে ভিউ চোৱা কৰি আছে ভিউ পইণ্ট বনোৱা আছে ইয়াৰ পৰা তলত ভিউ চাব পাৰি বাট ভিউ ক'ত ইয়াত व्यू देखने का टाइम व्यू नहीं कौन? क्या ভিউ কাহা হে কি হ'ল ভাগৰ লাগছি গাইছ চেৰাপুঞ্জীত মানে এনেকুৱা আপোনালোকে যেতিয়া ৰাস্তাৰে আহি থাকিব না প্ৰত্যেকটা টাৰ্ণিঙত আপুনি একোটা মানে ভিউ পইণ্ট পাব মানে এনেকুৱা লাগিব যে বেলেগ এখন মানে হেৰি দেশত আছো নেকি বেলেগ হেৰিত আছো নেকি এনেকুৱা টাইপ আৰু মানে প্ৰত্যেকটা ৰাস্তাৰ মানে টাৰ্ণিং বিলাক মানে এইটো টাৰ্ণিং ইফালে এটা বেলেগ ভিউ ইফালে এটা বেলেগ ভিউ কোনপিনে যাব কিন্তু এতিয়া মানে অৱস্থা এনেকুৱাই আৰু আপোনালোকে যদি কোনোবা আহিব প্লেনিং কৰি আছে মানে এতিয়া আহি পেলাই একদম লাভ নাই এনে আহিব পাৰিব এতিয়া অসমত আছে গেলা গৰমত যদি ঠাণ্ডাৰ ফিলটো ল'ব পাৰিব কিন্তু ভিউ নাই ভিউ একদম নাপায় গাইছ এইবিলাক মানে গোটেই ভিউ পইণ্ট একোটা এইপিনে তলত যাব পাৰি এইফালে যাব পাৰি কিন্তু ভিউ নাই বাকী মানে আটা মাৰি আছে পুৰা একদম তোৰ অৱস্থা বেটি শ্বিলঙত আহ যদি পুৰা পাই গৈছে অৱস্থা ডেঞ্জাৰ ঠাণ্ডা ঠাণ্ডা আৰু মানে গাইছে যিটো আমি বৰ্তমান পইণ্টত আছো তাৰপিছত চহৰা যোৱা ৰাস্তাত আহিলে পায় এইটো পইণ্টত মানে এইফালে পাহাৰ আছে আৰু সিফালে পাহাৰ আছে ইফালে পাহাৰ আছে এই এনেকুৱা চেৰি মানে গোটেইকেইখন পাহাৰ একজন কৰি পেলাই এনেকুৱা চেৰি বনোৱা আছে যদি ভাল ৱেডাৰ হয় আপোনালোকে যদি ঘূৰিম বুলি ভাবে মোটামুটি গোটেই পাহাৰ ঘূৰি ঘূৰি সেই ভিউ চাই থাকিব পাৰিব কিন্তু এতিয়াতো উপায় নাই গাইছ যিহেতু ভিউ নাপায় ঘূৰি লাভ নাই গাইছ ইয়াৰে মেইনলি ভিউ পইণ্টটো চাব না আপোনাৰ যিটো মানে নিজৰা আছে নিজৰা এইটো বটিং চটিঙো কৰিব পাৰি আৰু বটিং আছে কিন্তু এতিয়া বৰ্তমান যিহেতু বতৰ বয়া সেইকাৰণে বটিংটো বন্ধ হৈ আছে বাকী আৰু আমি ইয়াৰ পৰা এতিয়া ওলাই যাম চেৰাপুঞ্জীৰ ফালে আপোনাৰ 7 ছিষ্টাৰ ফল আৰু কিবা কিবি আছে চাই চাই গৈ আছো কিন্তু আমি একো চিনি নাপাওঁ গুগল মেপক ভৰসা কৰি পেলাই গৈ আছো তাৰিখ পোৱা ভিডিঅ'টো কিমান পাৰো দেখাই থাকিম আৰু গাইছ এটা আমাৰ মানে হেৰি ডিজে না তোৰ ৰিলেটিভ
বা ভাইটিয়ে হয় ঘৰত মানে সি বেঙেনা নাখায় আজি 300 টকা দি বেঙেনা কিনি খাইছে guys। নাখাওঁ সেই বহুত ভাল লাগিল খাই বাংলা দি খাইছো বহুত ভাল লাগিল 300 টকাৰ বেঙেনা guys 300 টকাৰ বেঙেনা যিগলা খানা মানে ঘৰত মায়ে হাতে দিবি দলি মাত দিব সেই খানা আজি বাংনা হলেও খাইছে উপায় নাই কিনি খাইছি এতিয়া গম পাইছি আৰু পইচাৰ কিমান মূল্য এই বাংনা এটাৰ কিমান মূল্য ঘৰত যদি মায়াকে বাংনা বনাইছে নাখাওঁ আমাৰ বাপু এটা কথা কলে মনে মনে কৈ দিছো কি 300 টকা ধৰ কাজা উঠাব আনছো কিছু দিছো আৰু দিম কিছু দিছো আৰু দিম দি 300 টকা মাৰি দিলো কি লছ খাইছি মুচি খালো মুচি নাৰে নাৰে হলেও তাই দিয়া কেইটা খাইছে আৰু ভাত লৈছি তাই তিনবাৰ আৰু খাবে আৰু ল'ব পাৰিম কিন্তু নাখাপে শিকাব এতিয়া মানে এটা ৰুল এটা আছে খানা খাই যদি ভাল লাগে তেনেহ'লে বেলটো বজাব পাৰিছে যা একবাৰ বজে গাইজ ফাইনেলি আমাৰ খাৱা লোৱা কমপ্লিট অকণমান মানে বাহিৰৰ পিনে ওলাই আহিছোঁ এইখনত খাইছিলোঁ এইখনৰ নাম হৈছে অৰেঞ্জ ৰোডছ আপোনালোকে মানে যদি চহৰাৰ পিনে যায় চহৰা মানে চেৰাপুঞ্জীৰ পিনে গ'লে ইয়াতে আহিব পাৰে ফেচালিটি ভাল কিন্তু প্ৰাইচ হাই প্ৰাইচ মানে বহুত খায় আমাৰ কাৰণে বহুত খায় বাকী এইটো মানে নিজৰা এটা দেখা পালোঁ ভিউ পইণ্ট তো একবাৰ তলত যাৱাৰ কাৰণে চেষ্টা কৰোঁ পাৰি নেকি গৈ পেলাই দেখাম ব'লা বাকী এনে গাইছ আমি এতিয়া বৰ্তমানলৈকে আহিছোঁ চেৰাপুঞ্জীত যদিনো আমি মানে বৰ্তমানে একো চাৱাই নাই একো চাৱা নাই আমি একো দেখাই নাই বৰ্তমানলৈকে গাইছ ভিউটো দেখাই আছো একবাৰ ইয়াৰ পৰা এইটো চাওক কি ধুনীয়া মানে ইয়াতে কি কম মানে যোনফালে চকু ঘূৰা সিনফালে মানে ভিউ পইণ্ট ইয়াতে একদম চকু ঘূৰোৱা পিনে ভিউ পইণ্ট মজা গাইজ চহৰাত মানে আহি পেলাই আমি এইটো মানে হোমষ্টে বুক কৰিছিলোঁ যিটো আপোনালোক মানে বুকিং কৰোঁতে দেখা নাই বাৰু অলপ জল্দি যিহেতু ইয়াতে হোমষ্টে একদম নাপায় ৰুম নাপায় খালী নাপায় এইটো কোনোমতে এইটো পাইছোঁ আৰু ইয়াতে আমি 2টা ৰুম লৈছোঁ আৰু বাকী আপোনালোকক ৰুমটো এবাৰ দেখাই দিওঁ বুলি ভাবিছোঁ ৰুমটো এবাৰ দেখাই দিওঁ এইপিনে আছে এইটো মানে ডাবল বেড এখন আছে আৰু ইয়াতে টেবুল আছে বাকী এনেকুৱা আৰু ৰুমটো আৰু এনেকুৱা আৰু ৰুমটো ইয়াতে আমাৰ ডাইনা শুই আছে তাৰ ফালে বহুত ঠাণ্ডা লাগছে আৰু ইয়াতে এইটো মিৰৰ বাকী আৰু গাইছ ফেন এখন আছে আৰু যিহেতু ইয়াতে এচিৰ দৰকাৰে নাই আৰু এইটো বাথৰুমটো এনেকুৱা আৰু চাফ চিকুণ ধুনীয়া আৰু মানে যোৱাকালি পুলিচ বজাৰত আছিলোঁ যোৱাকালি ৰুমটোত কৰি আজিৰ এই ৰুমটো মানে বহুত ভাল বাকী তুমি উঠিলা নেকি না টোপনি যাৱাই নাই বাকী আৰু গাইছ আজি মানে আমি খানাটো মানে নিজে বনাই খাম বুলি ভাবিছিলোঁ সেইটো কাৰণে মানে বাজাৰ কৰি পেলাই আনিলোঁ বাজাৰ কৰাৰ কাৰণে ভিডিঅ' কৰিব আনিলোঁ ইয়াতে একদম পুৰা কুৱাচা পৰি আছে দেখা পাইছে পুৰা কুৱাচা মুখৰ পৰা ভাৱ ওলাইছে একদম লাইট ঠাণ্ডা আৰু এই ইয়াতে খানা পিনা বনাই আছে ডিজেল কিমান দূৰ এতিয়া মানে বৰ্তমান মানে চাহৰ মানে পাৰ্টি চলিব আৰু তাৰে পিছত ভাতৰ পাৰ্টি চলিব আৰু ছেকেণ্ড ৰুম হৈছে এইটো ইয়াতে এটা আছে ডাবল বেড আৰু ইয়াতে ছিংগল বেড এইটো কি গান মাৰি আছে বাকী এইটো এনেকুৱা আৰু ইয়াতে এটা ধুনীয়া মিৰৰ এটা আছে লুকটো চাব পাৰি আৰু এইটো এটা বাথৰুম টয়লেট বাথৰুম একেই দিছোন ইয়াতে এটা ফেন আছে আৰু বাকী মানে গাইজ কোনোবা যদি আহে আহিব পাৰে আৰু ইয়াতে বাকী গাড়ী পাৰ্কিং চাৰ্কিং ধুনীয়া পাৰ্কিং আৰু গাইজ চাওক চেৰাপুঞ্জী আহে ঠাণ্ডাত কোকৰা পৰি আছে গাইজ এইবিলাক মানে ফগ পুৰা ফগ
চব লাগি আছে ডিজে বাকী আৰু এনেকুৱা পৰিৱেশ মানে কি একোতো দেখা নাপায় আৰু যদি গাইজ কোনোবা যদি আহিম বুলি ভাবি আছে চেৰাপুঞ্জীৰ ফালে ফুৰিম বুলি এইকেইদিন এনে একদম নাহিব আৰু এইকেইদিন মানে আহিলে আপোনালোকে ভিউ চিউ নাপাবই যদি আহে আপোনালোকে আগষ্ট ছেপ্টেম্বৰ মাহত আহিব তেনে ভিউ পাব যদি এতিয়া বৰ্তমান আহে একদম ভিউ নাপাব পুৰা কুৱাচা কেমেৰাত আহিছে নে নাই গম নাপাওঁ কিন্তু পুৰা একদম চাৰিওপিনে কুৱাচা আৰু এটা বস্তু দেখাই দিওঁ এইটো ইয়াতে হোমষ্টেত গাড়ী এখন আছে এইটো গাড়ীটো আপোনাৰ হৈছে মাৰুতি 800 ইমান ধুনীয়া মানে মডিফাই কৰিছে চালে মই চাই থাকিবৰ মন যায় এই ইয়ালৈ হিল লগাই আছে পুৰা একদম মজা আৰু গাইজ এতিয়া সময় হৈছে 12টা এতিয়া মানে আমাৰ খাৱা লোৱা গোটেই ক্লিয়াৰ এতিয়া ৰুমত আহিছোঁ মানে শুবৰ কাৰণে ইফালে ডাইনা শুই আছে আমি মানে এতিয়া শুম আৰু গাইজ আজি ব্লগটো মানে ইমানতে এণ্ডিং কৰিছোঁ যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব আৰু আমাৰ চেনেলটো যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানে বাই